নমস্কাৰ বন্ধুসকল, সাগৰিকাছ কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ মাছৰ কণী আৰু বেঙেনাৰ এটা টেষ্টি ৰেচিপি। তাৰ কাৰণে মই লৈছোঁ এনেদৰে কাটি লোৱা অলপমান বেঙেনা, মাছৰ কণী, আদা নহৰু, পিঁয়াজ, কেঁচা জলকীয়া, ৰেড চিলি পাউডাৰ, হালধি আৰু নিমখ। প্ৰথমতে মই কেৰাহীটো গৰম হ'বলৈ দিছোঁ। এতিয়া ইয়াত দিছোঁ অলপমান ৰিফাইন তেল। তেলখিনি গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈ গৈছে। এতিয়া ইয়াত মই দিছোঁ পিঁয়াজ, কেঁচা জলকীয়া, তাৰ পাছত দিছোঁ আদা আৰু নহৰু, আদা নহৰু মই ফেটালি লোৱা নাই, এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া গোটেইখিনি অলপ সময়ৰ কাৰণে ভাজি ল'ম। পিঁয়াজ আৰু আদা নহৰুখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া মই ইয়াত দিছোঁ কাটি থোৱা বেঙেনা কেইডোখৰ। এতিয়া গোটেইখিনি মিলাই দিছোঁ আৰু অলপ সময় মিডিয়াম ফ্লেমত এনেদৰে ভাজি ল'ম। এতিয়া ইয়াত দিছোঁ ৰেড চিলি পাউডাৰ, সোৱাদ অনুসৰি নিমখ, হালধি, এতিয়া গোটেইখিনি মিলাই দিম। এইখিনিও এতিয়া 3 মিনিটমান মই ভাজি ল'ম। বেঙেনাখিনি মই আধা সিজা কৰি লৈছোঁ, সম্পূৰ্ণকৈ কোমল কৰি লোৱা নাই। এতিয়া ইয়াত দি দিছোঁ মাছৰ কণীখিনি। এতিয়া মাছৰ কণীখিনি ভালদৰে ভাঙি লৈছোঁ আৰু বেঙেনাখিনিৰ লগত ভালদৰে মিলাই ল'ম। মাছৰ কণী আপোনালোকে হয়তো পিঁয়াজৰ লগত খাইছে, আৰু যিসকলে বেঙেনাৰ লগত এনেদৰে বনাই খোৱা নাই তেওঁলোকে এনেদৰে বনাই খাব, বহুত ভাল লাগে খাই। এয়া মই গোটেইখিনি মিলাই ল'লোঁ। এতিয়া ভালদৰে সিজিবলৈ দিম। এয়া বেঙেনা আৰু কণীখিনি ভালদৰে সিজি গৈছে। এতিয়া মই ইয়াত দিছোঁ অলপমান কেঁচা ধনিয়া। কেঁচা ধনিয়াটো আপোনালোকে নমোৱা অলপ আগত দিব। এয়া মোৰ মাছৰ কণী আৰু বেঙেনাৰ টেষ্টি শুকান চব্জি হৈ গৈছে। আপোনালোকেও এনেদৰে এদিন বনাই চাব। আৰু যদি আজিৰ ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।